যোৱা চৰকাৰৰ বেলিত আমি যেতিয়া চৰকাৰত আছিলোঁ মই আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট চাইছিলোঁ আৰু সেই সময়ত আমাৰ যিজন চিফ আছিলে বৰ্তমানৰ ৰাজ্যসভা MP প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ধুনীয়াকৈ আমাক গাইড কৰিছিল যে প্ৰপাৰ টাউনৰ এটা মাষ্টাৰ প্লান হ'ব লাগে আৰু ড্ৰেইনেজ প্লান হ'ব লাগে। তো এই প্ৰপাৰ যদি মাষ্টাৰ প্লান নাথাকে ড্ৰেইনেজ প্লান যদি নাথাকে তেনেহ'লে সেইখন টাউনৰ ভৱিষ্যতটো অলপ মানে ফিউচাৰটো ভাল নহ'ব আৰু বহুত খেলি মেলি হ'ব আৰু জাবৰ জোঁথৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক ফ্লাডিং হয় সেইবিলাকৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি আমাৰ ৰাইজে তেখেতসকলে ভুগিব লাগিব আৰু সেই মৰ্মে আমি সেই সময়তেই মাষ্টাৰ প্লানৰ কাৰণে আমি যো-জা চলাইছিলোঁ আৰু মাষ্টাৰ প্লান আমি থকাৰ সময়ত প্ৰগ্ৰেছ হৈ গৈছিল। মই ভাবোঁ যে এতিয়া এই মাষ্টাৰ প্লানৰ ওপৰত ডিপেণ্ড কৰি যাতে এই কাম কাজবিলাক আগুৱাই থাকে, মাষ্টাৰ প্লানৰ ওপৰত বেছ কৰি যাতে তেখেতসকলে ফাণ্ডবিলাক যাতে এলটমেণ্ট দিয়ে আৰু সেই মৰ্মে যাতে তেখেতসকলে ইনষ্ট্ৰাকশ্যন দিয়ে আমাৰ ৰেচপেক্টিভ যিবিলাক চেয়াৰপাৰ্চন আছে চেয়াৰমেন আছে আমাৰ মিউনিচিপেল বৰ্ডৰ তেখেতসকলক যদি যাতে ডাইৰেক্ট ডিৰেকশ্যন দিয়ে যে এজ পাৰ মাষ্টাৰ প্লান কাম হ'ব লাগিব যাতে ছিষ্টেমেটিক হয় আৰু ৰাইজে তাৰ পৰা যাতে লাভান্বিত হ'ব পাৰে।